তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ভাবিলোঁ আজি ব্লগ এটা বনাওঁ, মানে বহুত দিন ভিডিঅ' বনোৱা নাই। আৰু যিহেতু আছিলে লকডাউনৰ সময়তে আলিপুৰা, আৰু মই যিহেতু কলেজ খুলিলে সময় অভাৱ হ'ল। আৰু মই এতিয়া বৰ্তমান আছোঁ আমাৰ যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখনৰ সন্মুখত। আৰু ভাবিলোঁ ৰাতিপুৱা এটা আলি ফুৰিবলৈ যাওঁ, যিহেতু এটা ব্লগো বনাই দিওঁ, যাতে বহুত দিন ভিডিঅ' দিয়া নাই। তো আমাৰ এইখন হৈছে আমাৰ স্কুলৰ গেটখন, আৰু যিখন স্কুলত মই পঢ়িছিলোঁ। আৰু মোৰ লগত এজন আহিছে, এজন অভিজিত, হাঁহি এটা মাৰি দিয়া। তাৰপিছত আৰু এইখন হৈছে আমাৰ স্কুলৰ মানে কেম্পাছটো, এইখন আমাৰ স্কুল। আৰু ইয়াত মানে গাড়ী চাড়ীবোৰ ৰখায় আৰু স্কুলৰ। তো ভিডিঅ'টো আপোনালোকে আগলৈ চাই গৈ থাকক, যিহেতু এটা ৰাতিপুৱা নৰ্মেল ব্লগ, আৰু যিহেতু বহুত দিন দিয়াও নাছিলোঁ। চ' আগলৈ চাই গৈ থাকক। তো আমি এতিয়া পালোহি ৰেল গেট, মানে যিহেতু এইডোখৰ ৰেল গেট হিচাপে পৰিচিত। আৰু মানে ৰেল গেট বুলি কয়। তো আপোনালোকে চাই লওক, জৰি গছ এজোপা আছে, যদি আহে মানে কেতিয়াবা এইফালে সোমাব পাৰিব। আৰু ইয়াত নাৰ্চাৰী দুখনো আছে, আৰু শংকৰদেৱ স্কুলখনো আছে মানে আমাৰ। তো এইডোখৰ হৈছে ৰেল গেট, মানে সকলোৱে পৰিচিত। কুঁৱলী পৰিছে যিহেতু। তো গাইজ আমি এটা পালোহি শিৱসাগৰ টু সোণাৰী, মানে মেইন ৰোডটো। আৰু আপোনালোকক দেখাই আছোঁ, যিহেতু ৰাতিপুৱা পৰিৱেশ, গাড়ী মটৰ সিমান নাই, ভিৰ ভাৰো সিমান নাই। তো সেইকাৰণে মানে ৰাস্তাত নৰ্মেল ব্লগ এটা বনাইছোঁ। তো আপোনালোকে চাই গৈ থাকক। তো এইবোৰ ONGC বাছবোৰ আহিছে যিহেতু। তো মানে গাইজ যোৱা যি 3টা ভিডিঅ' দিছিলোঁ, সেই 3টা ভিডিঅ'ত মানে আপোনালোকে মই চুলিখিনি বেলেগ এটা লুক দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি আপোনালোকৰ মাজত যোনটো ব্লগ দিছোঁ, তো মানে চুলিখিনিও আন এটা ষ্টাইলত কাটিছোঁ মানে। তো আপোনালোকে হেয়াৰ ষ্টাইলটো কেনেকুৱা হৈছে, তো তলত কমেণ্ট এটা জনাব। থেংক ইউ। তো গাইজ এতিয়া আমি আহি পালোহি শিমলুগুৰি। তো শিমলুগুৰি মেইন টাউন পালোহি। আৰু যিহেতু ৰাতিপুৱা হৈছে কাৰণে দোকানবোৰ বন্ধ আছে, তো লাহেকৈ খুলিছে আৰু। তো আপোনালোকে যদি চাই যাওক। তো অলপ আগলৈ গ'লে পাম আমি মছজিদ তিনিআলি বুলি কয়। তো দেখিছে, মই জুম কৰি দেখাইছোঁ আপোনালোকক। গৈ আছোঁ আগলৈ। তো শিমলুগুৰি বজাৰসমূহ এটা টিভি চাই লওক। তো এতিয়া পালোহি মানে আমাৰ বজাৰ, আৰু এখন হৈছে নতুনকৈ মহল এটা বনাই আছে। তো মাখন লাল নেকি, তো আপোনালোকে চাই লওক। তো এইখন মানে হ'বগৈ অলপ শ্বপিং মল টাইপৰে হ'বগৈ। তো আপোনালোকে চাই লওক, এইটো হৈছে আপোনাৰ বজাৰ তিনিআলি। এইফালে আপোনাৰ ষ্টেচনলৈ যায়। তো আমাৰ শিমলুগুৰি মানে যোনটো জংচন, সেই জংচনটোলৈ যায়। আৰু এইফালে আপোনাৰ বিহু বৰ চন্দ্ৰক সেই ছাইডত যায়। তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আৰু যিহেতু আজি কি বাৰ? আজি বুধবাৰ। তো মানে বজাৰ বহিছে, তো চাই গৈ থাকক।
এইটো জংচনটো ওপৰৰ পৰা ভিডিঅ' চাই ল'ব পাৰে। তো ট্ৰেইন অহা নাই এতিয়া বৰ্তমান, তো চাই লওক। যথেষ্ট মানে ভিউটো ট্ৰেইন এখন ৰখি আছে ইয়াত, বৰ্তমান ট্ৰেইন যাব টাইম নাই। আপোনাক দেখালোঁ, আমাৰ স্কুলখন দেখালোঁ, নৰ্মেল এটা ব্লগ বনালোঁ। তো এইফালে ৰেল ক্ৰচিঙো দেখালোঁ আপোনালোকক, বজাৰ আদি ইত্যাদি দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।